তো গাইজ আজি এখন চাইকেল লৈ যাম চাউল আনিবৰ কাৰণে কণ্টেলত এইখন চাইকেল চাউল আনিব যাম এতিয়া মোৰ চাইকেলখনতো চাউল আনিব নোৱাৰি তো সেইকাৰণে বেলেগ এখন লৈ যাওঁ চাইকেল এইখন তো গাইজ আমি চাউল আনিব গৈ আছোঁ এতিয়া তো আজি বহুত পুৰা ওখ চাই চাইকেল এখন লৈ লৈছোঁ বগাই ক'ত আছ তই ইয়াত আছোঁ আচ্ছা আমি এতিয়া চাউল আনিব যাম বলক দেখাই আছোঁ পুৰা A to Z তো গাইজ আইতাৰ ওচৰত আহি আছোঁ 10 টকা এটা বিচাৰি হয়নে নাই হয় হয় আমি 10 টকা এটা বিচাৰি আহিছোঁ কিবা খাবৰ কাৰণে ৰাতিপুৱাই পুৱাই নহ'লে 20 টকা নাই 10 টকা দিলেও হ'ব 10 টকা এটা বিচাৰি আহিছোঁ আৰু কিবা এটা খাবৰ কাৰণে এতিয়া ওলাব পটকে ওলাব এতিয়া কোন খুৰা 10 টকা এটা দি 10 তো গাইজ চাওক এইটো আমাৰ গাঁৱৰ পৰিৱেশ চ' এইটো হৈছে আমাৰ পুথিভঁৰাল আৰু এইটো হৈছে আমাৰ নামঘৰটো বৰ্তমান ভাঙি কেনে নতুনকৈ ধুনীয়াকৈ বনাইছে আৰু চ' এয়া চাওক তাৰপিছত এইবিলাক ওচৰতে মানুহে খেতি বাতি কৰিছে তো আমাৰ গাঁৱৰ ৰাস্তাটো এনেকুৱা ধৰণৰ দেখিবলৈ বহুত মৰম লগা হয় ছোৱালীৰ দৰে পৰা নক'বা আৰু তো গাইজ আমি কণ্টেলত আহিছিলোঁ কিন্তু মানে কি মানুহজন ক'ৰবাত গুচি গ'ল তো বেড লাক আমি ইমান ধুনীয়াকৈ ভাবিছিলোঁ আহিব বুলি তো গাইজ আমি এতিয়া কণ্টেলটো বন্ধ হৈ থাকিলে যি কি নহওক তো এতিয়া আমি কিবা এটা খাবৰ কাৰণে আহিছোঁ আৰু তো দুটাই কিবা এটা খাই যাওঁ ৰাতিপুৱাৰ পৰা হয় নাই কিবা এটা খাই যাওঁ তো গাইজ আমি এতিয়া আহি আছোঁ কিবা এটা কামত আৰু লগতে ফটো চটো উঠিম বুলি আহিছোঁ আৰু ওলাই কেনে তো এতিয়া বৰচলা গৈ আছোঁ তো বলক ফাইনেলি আমি লোকেশ্যনটো পাই গ'লোঁ ফটো চটো উঠিবৰ কাৰণে তো ধুনীয়াকৈ ফটো চটো উঠি কেনে চাই লওঁ কিমানখন উঠিব পাৰোঁ কি কথা তো জেগাখিনি কেনেকুৱা লাগিছে কমেণ্ট কৰিব আৰু কোনোবাই খানা খাব আহে যদি আহিব পাৰে তো গাইজ এয়া চাওক বিল চব ফালৰ পৰা সেউজীয়া সৰিয়হ পেলাই থৈ দিছে আৰু এয়া বিল আমি মানে য'ত ফটো উঠিব আহিছিলোঁ তাৰ অলপমান ছাইডত আহিছোঁ আৰু অলপমান বেলেগ ছাইডত তো ইয়াতে আমি দুখনমান ইয়াতো ফটো উঠি যাওঁ আৰু চাওক না এইখিনি প্লেচটো বহুত ধুনীয়া লাগিছে সেইকাৰণে মানে আমি গুচি আহিলোঁ এইটো ছাইডে তো এইটো আমাৰ বৰচলাৰ বিল হয় বহুত ডাঙৰ হয় বিলটো তো ইয়াতে আহিছোঁ আমি হেল্ল' তো গাইজ বেলেগ এটা জেগা আহি গ'লোঁ এতিয়া ফটো উঠিবৰ কাৰণে তো আজিৰ ভিডিঅ'টো এনেকুৱাই আৰু ফটো চটো উঠি থকা অলপমান ঘূৰা তেনেকুৱা ধৰণৰে হ'ব এতিয়া আমি পালোঁহি বাগান এখনৰ মাজত ধুনীয়া এয়া চাওক চবফালে বাগান Sansara sani bhakha moi buchi pam tuk pani ona ghatote moi chumi sa তো গাইজ আমি এতিয়া ফটো চটো উঠি কেনে আহি গ'লোঁ তো আমি ভাঙা মন্দিৰ গৈছিলোঁ তাৰপিছত তাতে ফটো চটো উঠি কেনে আহি গ'লোঁ আৰু ইয়াত নতুন ৰাস্তা বনাইছে হাইৱে বনাইছে তো চাওক বাগান চাগান পুৰা ধুনীয়া লাগিছে চাওক আমাৰ স্কুলৰ ওচৰৰখিনি কি মজা লাগে তো গাইজ এতিয়া আমি ক্ৰিকেট খেলিব যাম আৰু তো এতিয়া দোকান আহিছোঁ দোকানত কিবা কিনিবৰ কাৰণে আহিছোঁ তাৰপিছত এতিয়া দোকানৰ পৰা গৈ কিনে আমি ক্ৰিকেট খেলিব যাম তো ক্ৰিকেট খেলা অলপমান দেখাম পাৰিলে তো চাই থাকক ভিডিঅ'টো শেষলৈ
তো গাইজ ক্ৰিকেট খেলি আহি গ'লোঁ এতিয়া। তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে, কেনেকুৱা লাগিলে জনাব আৰু কমেণ্ট চমেণ্ট কৰিব কেনেকুৱা লাগিল, ভাল লাগিল নে বেয়া লাগিল। তো ভাল লাগিলে এটা ছাবস্ক্ৰাইব কৰি দিব আৰু ক'ৰ পৰা চাই আছে সেইটো কমেণ্ট কৰি জনাব যে আপুনি কোনটো ঠাইৰ পৰা চাই আছে। তো ভিডিঅ'টো ইমানেই আছিলে, নেক্সট ভিডিঅ' ধামাকা আহি আছে।